আমি এইটো একসেপ্ট কৰিম যি পাৰ্টি যি দল আহক কথা নাই কিন্তু এই বিষয়টো লৈ যাতে ৰাজনীতি নহয় কাৰণ এই অঞ্চলত মন্দিৰ মছজিদ নামঘৰ অল গীৰ্জা জৈন সমাজ প্ৰত্যেকটো ধৰ্মীয় অনুষ্ঠানে এই অঞ্চলৰ প্ৰত্যেকটো অঞ্চলৰ ধৰ্মীয় অনুষ্ঠানে প্ৰত্যেক বহুত NGO ইয়াত প্ৰতিটো জাতি ধৰ্মৰ মানুহে সহায় কৰিছে গতিকে এই ক্ষেত্ৰত গোটেই মানৱীয়তাৰ এটা উৎকৃষ্ট উদাহৰণ আজিৰ তাৰিখত মই ভাবোঁ মই নিজে আছোঁ প্ৰেজেণ্ট তিল জ্বলাৰ পৰা তিল নাও মোৰ মাত বহি গৈছে আমি বহুত কষ্ট কৰিছোঁ এই জুইটো নুমুৱাৰ ক্ষেত্ৰত তাৰপিছত তেওঁলোকক খাদ্য বনাই খুৱাইছোঁ আজি তেওঁলোকৰ ক'ব লাগিলে গোটেইখিনি কাম আমাৰ ৰাইজে কৰিছে গতিকে এই গোটেই সম্প্ৰদায়ৰ মানুহখিনি আমি যি ধৰণে এই কামখিনি কৰিছোঁ এই ক্ষেত্ৰত কোনো ধৰণৰ ৰাজনীতিৰ কথা নাই কোনো ধৰণৰ সম্প্ৰদায়ৰ কথা নাই কোনো ধৰণৰ ধৰ্মৰ কথা নাই আমি মানৱীয়তাৰে দৃষ্টিভংগীৰে গোটেই কামখিনি কৰা হৈছে না প্ৰত্যেক ভাবিছে যে তেওঁলোকে ৰাজনীতি কৰিব আহিছে আৰু ৰাজনীতি ইয়াত কৰিব দিয়া নহ'ব সেই আজমলে হওক বা কোনোবা মানে কংগ্ৰেছে হওক বা BJPয়ে হওক বা UDFয়ে হওক বা AGPয়ে হওক এটা ৰাজনীতিৰ কাৰণত এটা আহিলে আমি একচেপ্ট নকৰোঁ সেইটো কথা আজমল ডাঙৰীয়াকো আমি কৈছোঁ যে ইয়াত ৰাজনীতি নকৰিব ইয়াত মানে চৰকাৰক গালি গালাজ নকৰিব কাৰণ চৰকাৰে যথেষ্টখিনি সহায় কৰিছে চৰকাৰৰ ওচৰত আমি কৃতজ্ঞ একদম ফাৰ্ষ্ট একশ্যন লৈছে চৰকাৰে তেওঁলোকৰ DC চাব আহিছে কুইনজা বাইদেউ আহিছে অতুল বৰা আহিছে আৰু আমাৰ চাৰ্কুলাৰ অফিচাৰ লাগি আছে কাউন্সিলাৰ লাগি আছে প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকটো দলৰ সম্প্ৰদায় ব্যক্তিৰ লাগি আছে পুলিচ প্ৰশাসনে যথেষ্ট সহায় কৰিছে এইটোৱে স্পষ্ট কথা আমাৰ